এইফালে মাছ লৈ আছে এইটো কি খাচী আৰু এইটো ডেঞ্জাৰ বস্তু এটা দেখাম এটা ষ্টাণ্ট কৰিব এটা চাইকেল দেই ভালকৈ দেখিছে এতিয়া ল'ৰা কেইবছৰ হ'ল এতিয়া খাচী এইফালে খাচী ফিল এনজয় কৰিব লাগিব যে ঠিক আছে এইফালে গোটেই বাইদেউসকলে একদম চাহ তাহ পূৰা যোগাৰ কৰি আছে এইফালে ৰাতি 12টা বজাত হা ৰাতি 12টা বজাত গাড়ী এখন গৈ আছিলে কি বিয়া পাতিলা হেল্ল' গাইজ কি খবৰ মই বিজয় দীপক আৰু আপোনালোকে চাই আছে বিজনেছ এভৰিথিং ইউটিউব চেনেল আৰু পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই গৈ আছোঁ আমাৰ ধেমাজিৰে এডোখৰ ঠাই মৰিধল বুলি কয় তালৈ গৈ আছোঁ মানে আমাৰ দাদা এজনৰ পুত্ৰৰ বাৰ্থডে আছে তাকে তালৈ নিমন্ত্ৰণ কৰিছিলে যাবলৈ ওলাইছোঁ মোৰ লগত আছে আমাৰ চুচ আমাৰ গিৰিন্দ নাম দিছোঁ ইয়ে মই এতিয়া যাবলৈ ওলাইছোঁ ব'লক একেবাৰে তাত পাই পেলাই ভিডিঅ'টো কণ্টিনিউ কৰিম আৰু অকণমান বাকী আমি মৰিধল পামগৈ আৰু এতিয়া মানে আজিকালি ঠাণ্ডা দিনত ৰাতিপুৱা ওলাই আহিবলৈ খুব বেয়া টুপি চুপি পিন্ধি আহিছোঁ ধুনীয়াকৈ তাৰ ৰ'দটো পাই খুব ভাল লাগি গৈছে আৰু অকণমান পিছতে আমি জেগাটো পামগৈ আৰু দাদা এজন আহি আছে আমাক নিবলৈ তাতে লগ পাই লওঁগৈ আৰু আমি মৰিধল পামগৈ আৰু এইফালে দেখিছে সৰিয়হ ধুনীয়াকৈ ফুলি আছে এতিয়া সৰিয়হ ফুলা বতৰ ইফালে মাঘৰ বিহু আগমন ঘটিব এতিয়া আৰু দেওবাৰে নেকি ন বিহু দেওবাৰে পৰিছে আহি পালেহি অকণমান পিছতে আমি মৰিধল পামগৈ আৰু মৰিধল আহি পাই গ'লোহি এইফালে যায় টাউনলৈ আমাৰ ধেমাজি টাউনলৈ আৰু এইফালে জোনাই চিলাপথাৰ এইফালে যাব পাৰিব আৰু আমি এতিয়া এইফালে যাব লাগিব আমাৰ এয়া দাদা আহি পাই গ'লহি দাদা এয়া আহি পাই গৈছে আমাক নিবলৈ যাম এতিয়া ভাল ন অঁ এতিয়া আমি এইফালে যাব লাগিব নে এইফালে এতিয়া আমি গৈ আছোঁ তেতিয়া আকৌ হোটেলত মানে চাহ একাপ খাম অলপ ঠাণ্ডা লাগি আছে চাহটো খাই আৰু যিজন দাদাই আমাক আগবঢ়াবলৈ আহিছিলে সেইজন মানে ঘৰলৈ গৈছে গা ধুবলৈ তাৰপিছত তালৈ যাম আৰু এতিয়া চাহটো খাই লওঁ চাহ খাই পেলাই একেবাৰে তাত লগ পাম আমাৰ চাহ আহি গ'ল এইফালে ৰসগোল্লা আৰু এইফালেতো কি মিঠাই নাজানো ফাইনেলি আহি আমি ইয়াত পাই গ'লোহি আৰু ইয়াতে হৈছে বাৰ্থডে আৰু তাৰ ভিতৰলৈ সোমাই যাম গোটেইখিনি দেখাম এইফালে এতিয়া আমি সোমাই গ'লে মানে গোটেইখিনি মই দেখাবলৈ চেষ্টা কৰিম এয়া হৈছে বাৰ্থডে মই ওচৰত গৈ দেখুৱাই আছোঁ পেণ্ডেল মানে দিছে আৰু এখন বিয়াতকৈ ডাঙৰ পেণ্ডেল এইফালে পেণ্ডেলটো ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে এইখিনি ইয়াত ধুনীয়াকৈ ইয়াতে সজাব গোটেইখিনি ইয়াতে ৰাইজ আহি পেলাই ইয়াতে বহিবহি আৰু আমাৰ গিৰিন্দই কি কৰিছে এয়া ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা আছে এইফালে ধুনীয়াকৈ ইয়াতে আমাৰ বাৰ্থডে বয় বহি থাকিব আৰু এইফালে গোটেই ৰাইজ বহি থাকিবৰ কাৰণে এইখিনি যা যোগাৰ কৰি আছে মানুহ আহিব আমি অকণমান সোনকালে আহিছোঁ আৰু অলপ পিছতে মানুহখিনি আহিব আমি দেখাবলৈ চেষ্টা কৰি যাম গোটেইখিনি পুৰা এইখিনি হাঁহ এয়া কি গধূলিকে হ'ব নেকি গধূলিকে ইয়া দুটামান যাব বৰ্তমান ছাগলী আমাৰ হৈ আছে ছাগলী মই দেখুৱাম বাৰু ধুনীয়াকৈ ৰন্ধা বঢ়া কৰি আছে এইটো কি বনাই আছে এতিয়া খাচী এইফালে খাচী বনাই আছে খাচী মাংস অলৰেডি বনাই আছে এইটো খাচী তাৰপিছত এইফালে ৰাজমাহ আৰু কি আছে খাইবৰা এইখিনিত কাৰিকৰ এইটো বনাই আছে কি বনাই আছে এইটো ৰাজমাহ আলু আৰু এইফালে খাচী ন অঁ এইখিনি ৰাজমাহ ইয়াত বনাই আছে তাৰপিছত আৰু এইফালে ভাত বনাই আছে ন অঁ আপোনাৰ নামটো ৰঞ্জন আলু অঁ ঠিক আছে এইফালে ভাত বনাই আছে আৰু এতিয়া আপোনাৰ পইচাটো আপুনি মোমাইক নহয় জানো মোমাইক আজি একদম গাত তৎনা পুৰা ফূৰ্তি পুৰা এনজয় আৰু পুৰা ফুল ফিল এনজয় কৰিব লাগিব আজি ঠিক আছে এইফালে গোটেইখিনি একদম যা যোগাৰ কৰি আছে এইফালে ভাত চাত থৈ দিছে আকৌ ভাত বনাই আছে এইফালে ষ্টভত ধুনীয়াকৈ ভাত বনাই
বাকী এইফালে ৰিচিপশ্যন আছে। আমাৰ গাঁৱৰ জ্ঞাতি অঁ নমস্কাৰ। এইজন কাৰিকৰ পূৰা একদম লাগি আছে, এইফালে বনাই আছে। অলপ পিছতে হ'বগৈ। এইজোপা নেমু নেমু আছে, নেমু বৰ্তমান ফুলি আছে। ধুনীয়া। এইফালে মাছ মাংস দি আছে ধুনীয়াকৈ বাতিত সজাই আছে। এইফালে মাংস নহয় জানো? অঁ মাছ এইফালে মাংস আৰু এইফালে এজনে একদম ধুনীয়াকৈ দি আছে, একদম ভালকৈ দিবা। সৰহকৈ দিব নাই এতিয়া আমাক? অঁ সৰহকৈ দিব দেই। এইফালে এজন আপুনি দিব নাই আকৌ? আমাক এইটো লাগিব। মোমায়েক আছে, মোমায়েকে দিব এতিয়া। মোমায়েকে দিম বুলি কথা দিছে। অঁ মোমায়েকে দিব। আপোনালোকে বাহিৰৰ পৰা তল পাকা ভৰাই দিব, আমি ওপৰ পাকা মাংস এইফালে ল'ৰা বাপেকক ভালকৈ দেখুৱাই দে। এইজন হৈছে মানে বাৰ্থডে বয় বাপেকজন। তেখেতে একদম পূৰা কামত ব্যস্ত আছে, সময় পোৱা নাই বেছিকৈ। আপোনাৰ নামটো কৈ দিয়ক এবাৰ। মোৰ নামটো ধ্ৰুৱ গগৈ, নমস্কাৰ। ধ্ৰুৱ গগৈ। এখেতে পূৰা একো নাই, এতিয়া পূৰা পানী ফিল্টাৰ দিয়াত লাগি আছে। সেইফালে চাওক ইমান ডাঙৰ ৰিচিপশ্যন, এখন বিয়াৰ নিচিনা একদম ডাঙৰকৈ বম ডাঙৰকৈ পাতিছে বাৰ্থডে। এইফালে ৰিচিপশ্যনটো চাওক কিমান ডাঙৰ, কিমানজন মানুহে একেলগে খাব পাৰিব। এইফালে আৰম্ভ কৰিছে লাহে লাহে, আৰু মানুহবিলাক আহিবলৈও আৰম্ভ কৰিছে, খাব আৰু লাহে লাহে গোটেই মানুহখিনি দেখিব। ৰ'ব আমি অকণমান আগতীয়া ভকত নহয়, অকণমান আগতীয়াকৈ খাই লওঁ। বাকীবিলাক অহাৰ আগতে আমি খাই মেলি ৰেডি হৈ লওঁ দিয়ক। বাকীসকলে আহি খাই থাকিব, আমি আগতীয়াকৈ খাই মেলি ৰেডি হৈ লওঁ। গিৰিন্দ দিছ ন। এইফালে আমাৰ ভাত চাত আহি গ'ল। এইফালে খাচী মাংস এইখিনি গোটেইখিনি দি আছে। এয়া মোমায়েক গিৰিন্দ। এইফালে যা। চাবলৈ সময় নাই অ', এডাল অকল খাইহে আছে ঐ। এইফালে আমি ভাতটো পূৰা খাই দিওঁ এতিয়া। ভাত পানীটো খাই লওঁ। মাছ আহি গ'ল, এইখিনি পূৰা মাছ। এইফালে আৰু এইটো খাচী ন, আৰু এইখিনি কি আছিলে? এইটো ৰাজমাহ মাছৰ গুৰি, তাৰপৰা এইটো আচাৰ, এইটো আৰু দালি ভাজি। অঁ এইফালে আছে দেখুৱাই নাই, ধুনীয়াকৈ দিছে। এতিয়া খাই মেলি লওঁ, তাৰপিছত আকৌ লগ পাম আৰু। মানে ভাতটো ধুনীয়াকৈ খাই আহিলোঁ, এতিয়া ওলাই আহিলোঁ আৰু ধুনীয়াকৈ খাচী মাছ চাছ কিবাকিবি দেখিলে সেইখিনি ধুনীয়াকৈ ভাতটো খাই লৈ টিপ টপ বনাইছে। এইফালে ৰাইজৰ ভিৰ লাগিছে, পূৰা খোৱাত ব্যস্ত সকলোবিলাক আহি পাইছেহি, পূৰা ভিৰ হৈছে আৰু এইফালে পূৰা এইকেইজন ব্যস্ত হৈ আছে। এইফালে মাছ আৰু এইফালে মাছ লৈ আছে। এইটো কি খাচী আৰু এইটো মাছ। অঁ পূৰা ব্যস্ত হৈ আছে ন। অঁ ঠিক আছে। তাৰপৰা এতিয়া অকণমান আকৌ ওলাই আহিছোঁ। অকণমান মানে ইয়াৰ ওচৰত দোকান চোকান নাই, মানে অলপ দূৰত আছে। তাকে দোকানলৈ বুলি অকণমান ওলাই আহিছোঁ, আকৌ তালৈ যাম। এতিয়া অকণমান প্ৰথমতে দোকানৰ পৰা আহি লওঁগৈ। আহি থাকোঁতে সুন্দৰকৈ এটা ভেলাঘৰ দেখিলোঁ বনাই আছে এই ভাইটি কেইজনে। নামটো কি কৈ দিয়া তোমালোকৰ? নামটো কৈ দিয়া আকৌ। অঁ তোমালোকে বনাই আছে ন? আৰু কেইজন আছে? 10জন আছে। একদম ধুনীয়াকৈ দুমহলীয়া বনাই দিছে। ইয়াত খানা খাবলৈ আহিব লাগিব নহয়, পূৰা দুমহলীয়া বনাই দিছে। ভাল লাগিছে দেখিবলৈ। এনেকৈ আচলতে ভেলাঘৰ বনোৱা মানুহ আজিকালি নাইকিয়া হৈছে। আমি সৰুতে থাকোঁতে বনাইছিলোঁ, কিন্তু আজিকালি ইমান মানুহবিলাকে মন নকৰে, ল'ৰাবিলাকে এলাহ হৈ গ'ল। টিপাল তৰিব, তম্বু তৰি ধুনীয়াকৈ খাই। ইয়াত তেতিয়া ধুনীয়াকৈ এটা বনাইছে, ভাল লাগিছে। এনেকৈ খাব লাগে আচলতে, তেতিয়া ভাল লাগে। সেইটো চাওক, সেইটো কেৰকেটৰ দেখিছে নাই? এইটো জেগাটো মানে বহুত ভোগালী দেই। আলু চালু পাতে এইবিলাক দেখিছোঁ, মানে আলু চালু কিবাকিবি খেতি কৰিছে, খুব ধুনীয়া। এইফালে গোটেই বাইদেউসকলে একদম চাহ তাহ পূৰা যোগাৰ কৰি আছে। এইফালে গোটেইকেইজনী বহি আছে ধুনীয়াকৈ। চাহ উতলিছে নাই? খবৰ খাতি কেনেকুৱা? এইবাৰ পূৰা ৰেডি কৰি আছে। চাহ খাই ভাল পাইছে নে আদা? কি খাইছে? ধুনীয়া। আজিৰ যুগত এনেকৈ জুইত চাহ নবনাই, গেছত বনোৱা আছে। দেখা দিয়া কিমান ধুনীয়াকৈ জাকি ধুনীয়াকৈ বনাইছে, একদম কাঠ খৰি ধুনীয়াকৈ। ওচৰত গুও আছে, গুও লুকাই গৈছে প্ৰায় বৰ্তমান, কিন্তু গুও আছে আমাৰ, চেনি নাই। এতিয়া ল'ৰা কেইবছৰ হ'ল এতিয়া? 6 বছৰ। ল'ৰাটো ভালকৈ দেখুৱাই নাই, এতিয়া দেখুৱামহে। মোমায়েক হৈছে। আপোনাৰ নামটো কৈ দিয়ক। মোমায়েকৰ নাম শ্ৰী হৰিজন বৰা। মানে বছৰীয়া বাৰ্থডে চেলিব্ৰেশ্যন কৰিছে। এতিয়া মই গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰি যাওঁ, আপোনালোকে চাই থাকিব আৰু। বাৰ্থডে বয় হয় নহয় আজি? তোমাৰ নামটো কি কৈ দিয়া? মনজিত গগৈ। আজি তোমাৰ বাৰ্থডে হয় নহয়? এতিয়া কেনেকুৱা লাগিছে তোমাৰ বাৰ্থডে আজি? পূৰা ফিটিঙত একদম ড্ৰেছ চেছ লৈ ৰৈ আছে ধুনীয়াকৈ। সি ওলাই আছে। কি আছিলে নামটো কৈ দিয়া এবাৰ। মনজিত গগৈ। অঁ আৰু তোমালৈ হেপী বাৰ্থডে দিলোঁ। থেংক ইউ কোৱা। তোমাৰ একদম ভৱিষ্যতটো সুন্দৰ হৈ থাকক। থেংক ইউ বুলি কোৱা। ৰাইজৰ সমাগম পূৰা ঘটিলে, ৰাইজ বহি আছে সুন্দৰকৈ।
এইফালে উৎসাহ চবফালে ৰাইজ বহি আছে। বাৰ্থডে মানে এখন কি পাতিছে আৰু ক'বলৈ ভাষা নাই মানে। বাৰ্থডে বুলি একেবাৰে বিয়াতকৈও ডাঙৰকৈ পাতিছে। ইমানেই মানুহ ভিৰ হৈছে পূৰা এফালে বহি আছে সকলোবিলাক দেখিছেই। তুমি কি বিয়া পাতিলা? ক'ৰপৰা নিছা ছোৱালী? হৰা দিয়া। নমস্কাৰ, মোৰ নাম দীপাংকৰ গগৈ। কিহত পঢ়ি আছা? ক্লাছ 6। ক্লাছ 6। এতিয়া বিয়া পতাটো হয়নে নহয় পিছত? ছাৰ একো নহয়, বেলেগ সুধিবা হা। তাৰপৰা এতিয়া খানাটো ক'ত খাইছা? খানাটো আমাৰ ঘৰ হৈছে বাৰ্থডেত। খানাটো বাৰ্থডেত খালা? এতিয়া ভালকৈ খালা নাই? কিমান খালা? ইমান নাখায়, ৰাতিপুৱা এজন দাদা এজন আহিছে। দাদা ভাল লাগিল লগ পাই। আপোনাৰ নামটো? লক্ষ্মণ কোঁৱৰ। ঘৰ ইয়াতেনে? অঁ ঠিক আছে, ভাল লাগিলে লগ পাই। আৰু এতিয়া বাৰ্থডেটো পূৰা চলিয়ে আছে। বাকী আপোনাৰ খোৱা বোৱা হ'ল নাই? অঁ এইফালে এজন দাদা আছে। নমস্কাৰ, ভাল লাগিল লগ পাই দেই। বাকী ইয়াতে বহি আছোঁ। এইফালে মাকক দেখুৱাই নাই মই। দেখুৱামেই মাক আহি লওক, তাৰপিছত মাকক ভালকৈ দেখুৱাই দিম বাৰু। তেখেত হৈছে জন্মদিন যাৰ হৈছে তেখেতৰ মাতৃ। আপোনাৰ নামটো কৈ দিয়ক। আৰু ভাল লাগিলে আহি পেলাই ধুনীয়াকৈ। আৰু এইবিলাক তামোল চামোল দিয়া যে সময় নাই। মই অথনিৰ পৰা মানে বিচাৰি ফুৰিছোঁ, পোৱা নাই। এতিয়া লগ পালোঁ, তেখেতক চিনাকি কৰি দিছোঁ। মই গোটেইকেইটাকে প্ৰশ্ন এটা সুধিম, পাৰিবা নাই ক'ব? কনফিডেঞ্চ আছে নাই পাৰিম বুলি? মই কৈ দিছোঁ যেনিবা। ৰাতি 12টা বজাত হা, ৰাতি 12টা বজাত গাড়ী এখন গৈ আছিলে। তোমালোকৰ ধৰা এইটো ৰাস্তা দি আহি আছিলে হা। আহি পেলাই সেই যে ডাঙৰ নদী এখন আছে, আহি পেলাই নদীখন মানে কি ৰাতি আহি আছিলেতো গাড়ীখন আহি থাকোঁতে ঘপকৈ নেদেখি পেলাই মানে পূৰা এক্সিডেণ্ট হৈ পেলাই গাড়ীখন মানে একদম গৰাটোত সোমাই গ'ল। মানে বোকা মাজত সোমাই যোৱাৰ লগে লগে গাড়ীখনৰ মানে লাইটটো কি হৈছে, এবাৰ অফ হৈছে এবাৰ নুমাইছে, এবাৰ অফ হৈছে এবাৰ নুমাইছে। কিন্তু গাড়ীখনৰ কণ্ডিশ্যনটো কি হৈছে কোনে ক'ব পাৰিবা? কোৱা। গাড়ীখন পানীটো বোকাত সোমাই গ'ল হা। বোকাত সোমাই যোৱাৰ পিছত মানে গাড়ীখনৰ ৰাতিটো লাইট জ্বলি আহিছিলে। এতিয়া বোকাত সোমাই যোৱাৰ পিছত মানে লাইটটো কি হৈছে, এবাৰ অফ হৈছে এবাৰ নুমাইছে, এবাৰ অফ হৈছে এবাৰ নুমাইছে। কিন্তু লাইটৰ কণ্ডিশ্যনটো কি হৈছে এতিয়া? তোমালোকে হৈছে, তোমালোকে কি ক'বা? আৰু বাকীবিলাকে হৈছে জানো? নাই হোৱা নহয়। তইতো ভাবাচোন ভালকৈ। এবাৰ অফ হৈছে এবাৰ নুমাইছে, এবাৰ অফ হৈছে এবাৰ নুমাইছে। কেলৈ বাৰু? কথাটো তোমালোকে বুজি পোৱা নাই। এবাৰ অফ হৈছে এবাৰ নুমাইছে। কি প্ৰব্লেমটো কি এতিয়া? লাইটটো কি হৈ গ'ল বাৰু? মই কৈ দিছোঁ শুনা, লাইটটো বেয়া হৈ থাকিলে অফ হৈছে মানে অফ হোৱা মানে নুমোৱা হয় নহয়, আকৌ নুমোৱা মানে নুমাই যোৱা হয় নহয়। লাইটটো বেয়া হৈ থাকিলে আকৌ, বুজি পালা এতিয়া? সেইটোৱে কথা। ভাল লাগিলে নাই? ভাল লাগিলে? এটা চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়া। চেনেলটো লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। যদি ভাল লাগে লাইক কমেণ্ট চব কৰিবা। বাই বাই। ইয়াখন ক'ব পাৰিলে কোৱা। কাৰ জীয়েক আছিলে? ভোলা জীয়েকক ন? তাৰপৰা এতিয়া তুমি এড্ৰেছটো পালা নাই? জেলপিক কি বুলি সুধিবা এইফালে? বুনিয়াহঁতৰ ঘৰ কোনটো বুলি সুধিবা? গম পালা? বুনিয়াহঁতৰ ঘৰ কোনটো গম পাব সুধিবা নহয়। তাৰপিছত তাৰ আগত গৈ পেলাই যিটো জেলপি টাৰ্ণিং এটা আছে হা, সেই টাৰ্ণিং যদি সোমাই যাবা তাত তুমি গাজৰক লগ পাবা। ডেঞ্জাৰ বস্তু এটা দেখাম। এটা ষ্টাণ্ট কৰিব এটা চাইকেল দেই। ভালকৈ দেখিছে না? চাওক বেলেগ দিছে দেখোন। বেলেগ দিছে। আৰু এক চাওক কি ডেঞ্জাৰ ৰকম দি দিছে। বাৰ্থডে চাৰ্থডে খাই মেলি হৈ গ'ল। এতিয়া আমি ঘৰলৈ বুলি ওলাই আহি আছোঁ। ভাল লাগিলে, মানুহবিলাকৰ মৰম চেনেহবিলাক খুব ভাল লাগিলে। এতিয়া ঘৰলৈ বুলি ওলাই আহিছোঁ। এতিয়া টাইমটো 4টামান বাজিলে নে কি জানো, 3টা বাজিছে। এতিয়া 3টা বজাত আমি ঘৰ অভিমুখে ৰাওনা হৈ আছোঁ। আৰু
সঁচাকৈ কেনেকুৱা লাগিলে কওঁ বিৰাট ভাল লাগিলে বিশেষকৈ মোৰ চবতকৈ ভাল লাগিলে খানাটো ইমান টিপটপ দিছোঁ মই তোমাৰ ভাত দুবাৰ খুজিছোঁ তোমাৰ খাচী দিছে মাছ দিছে ডাঙৰ ডাঙৰ মাছ আৰু বিশেষত মই চবতকৈ খানাটোৱে ভাল পালোঁ বাকী ভাল লাগিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব আৰু এটা কথা আৰু কোনে কোনে মোৰ যিটো গান এটা মই লিখিছিলোঁ মানে সেই গানটো এতিয়ালৈকে কোনে কোনে শুনা নাই তেওঁলোকে গৈ অতি সোনকালে ডেছক্ৰিপশ্যনৰ লিংকটো দি আছে সেই গানটো সোনকালে শুনকগৈ আৰু গানটো পাৰিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব গতিকে সকলোৱে চাই মেলি অলপ শ্বেয়াৰ কৰি দিব গানটো প্লিজ ডেছক্ৰিপশ্যনত যাওক লিংকটো তাতে পাব খেচকৈ চুই দিলে গানটো ওলাই যাব